কবিতাৰ শিৰোনাম আবেগ। এদিন যাম তোমালোকৰ ঘৰলৈ, এদিন যাম তোমাৰ কাষলৈ, এমুঠি আবেগ মুঠি মাৰি লৈ। বহুদিনৰ বিৰতিয়ে বিৰক্ত নকৰাকৈ কথাবোৰ কম। সাজ লগা পাতৰ কাপোৰবোৰ এযোৰ এযোৰ কৰি আয়ে পেৰাৰ পৰা উলিওৱা নিচিনাকৈ। তোমাৰ চকুত উজলি সেমেকিব প্ৰশ্নৰ অব্যক্ত জোৱাৰ। তুমিও নুসুধি বুজিবা কিয় কিয় সূৰুজৰ কিৰণত নিঃশব্দতাৰে সৰি পৰে নিয়ৰৰ টোপালবোৰ। আজি খালি চাহ। খালি চাহে খাওঁ মই। সযত্নৰে আগবঢ়াই দিয়া পিয়লাটোত প্ৰথম শুহা মাৰিয়ে পাম মই অমৃত মন্থনত দেৱতাই লাভ কৰা তৃপ্তিৰ সোধা। মনত পৰিব মোৰ সেই বাক্যশাৰী, একাপ চাহৰ পৰা এটি হাঁহিলৈ কিমান যে পৰিক্ৰমা। বেলিটোৱে পশ্চিমলৈ গতি কৰাৰ দৰে আবেলি আবেলি পোহৰবোৰ মোৰ চুলি চুবহি। আকৌ শিকলিডাল খামুচি ধৰি সাৱটিম মই মৌনতাৰ প্ৰলেপ সনা পদূলিৰ পথ। এটা পথৰ পাছত আনটো পথ। মাথো জপাই থৈ আহিম মই তোমাৰ সীমা নিৰ্ধাৰিত জপনাখন, সেই জপনাখন। এদিন যাম তোমালোকৰ ঘৰলৈ, এদিন যাম তোমাৰ কাষলৈ, এমুঠি আবেগ মুঠি মাৰি লৈ। বহুদিনৰ বিৰতিয়ে বিৰক্ত নকৰাকৈ কথাবোৰ কম। সাজ লগা পাতৰ কাপোৰবোৰ এযোৰ এযোৰ কৰি আয়ে পেৰাৰ পৰা উলিওৱা নিচিনাকৈ।